পাগল চব তাৰ মানে ৰাকেশে দম দিয়াটো খাটাং বেলেগৰ হতুৱাই দিয়াইছে বেলেগটো কোন বেলেগটো কোন বাইলং আমি দম দিয়া লোৱা নহয় আমি মাৰ খোৱা লোৱা এই চাওঁ মুঠতে ৰাকেশে যে এইটো কৰিছে সেইটো খাটাং তই মই তাকে কাটিম মই কৈছো কাটা চেপাত চেপাতকে কাটা ডিঙিটো এক্সট্ৰা লিভাৰ এক্সট্ৰা আৰু লেগ পিচ এক্সট্ৰা আৰু হেৰিটো সেইটো কি হা মই নাকটোৰ কথা কৈছো এই কোনে চা মই কিহৰ অসভ্য পালি হা চা আত্মৰক্ষা চা আত্মৰক্ষা বিউটিৰ পৰা যেনে তেনে ডিঙিটো বচাইছো নিজৰ বুলি চা 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 ওলাই আহ। দিলে মই বোলো কেইটা আঙুলি আছে কচোন সি লগে লগে ক'ব পৰা নাই নহয় এনেকে এটা দুটাকে গণিহে কৈছে 10টা বুলি ইণ্টাৰেষ্টিং মই বোলো পকেটত ভৰাচোন হাত দুটা ভৰালে মই বোলো এতিয়া কেইটা আছে কচোন অলপ সময় ৰৈ গণি পেলাই কৈছে 11টা এইটো নাজানিবনে নেজানো আৰু ভিতৰত কি গণিলে বন্ধু ক বন্ধু কথা এটা আছে বন্ধু কি কথা মই তোক সুধিম তই কবিচোন মই নাজানো বহুত দিনৰ পৰা লক্ষ্য কৰি আছো কিন্তু পৰা নাই চাদা খাটিম এই দুপালি বনাইছো ৰ মই নাখাওঁ মই নচলে হ'ব হেৰি কথাটো ক নেকি কচোন ক এই গাঁৱত ভাওনা এখন পাতিলে যে টোপনি ক্ষতি হ'ব বুলি যে ছোৱালীবোৰ নাহে পঢ়া নষ্ট বুলি নাহে এই মহালয় দিনা চুটি চুটি কাপোৰ পিন্ধি পেলাই 12টা বজাতে দেখোঁ এই কথাটো কি হ'ব তই জান নি জানো দেহাক টিকা ভাঙিবলৈ দিবা আকৌ